এভৰিৱান গুড মৰ্নিং আশা কৰো সকলো ভালে আছে আজি ব্লগটো একদম ৰাতিপুৱা ষ্টাৰ্ট কৰিছো গাড়ী ভিতৰৰ পৰা কাৰণ থাম্বনেল চাই হয়তো আপোনালোকে গম পাইছে আজি মই ব্লগটো কিহৰ ওপৰত ৰাখিছো আজি গাড়ী এখন কিনিম বুলি ভাবিছো আৰু এখন পুৰণা গাড়ীখন আমি বেচি দিম এখন গাড়ী মোক খুব মৰমৰ হয় খুব প্ৰিয় হয় কিন্তু গাড়ীখন দিন হৈছে কাৰণে গাড়ীখন বেচিব লৈছো বাকি পুৰণা গাড়ী বেচিলে সকলোৱে জানে নে নাজানে মই নাজানো বাৰু পুৰণা গাড়ী বেচিলে হয়তো পুৰণা গাড়ী বা কিবা এটা বস্তু ৰাখি থব লাগে সো মই এই গণপতি বাপ্পা জনক মই ৰাখিম মানে আগৰ গাড়ীখনৰ মাজতে হলাইছিলে তে গণপতি বাপ্পা জনকে ৰাখিছিলো আৰু এতিয়াও মই এই গণপতি বাপ্পা জনকে ৰাখিম মই গণপতি বাপ্পা জনে ইনো বিঘ্নহাৰতা সকলো বিঘ্ন দূৰ কৰে সো কি গাড়ী কিনিম লগতে কোপৰা কিনিম সকলোখিনি মই আপোনালোকক আপডেট দি থাকিম আপোনালোকে ভিডিওটো মোৰ শেষলৈকে চাই থাকিব এতিয়া স্কুল ছুটি হৈ গ'ল ছোৱালীক লৈ পেলাই আহি আছো স্কুলৰ পৰা আৰু এতিয়া ঘৰত গৈ ড্ৰেছ চেঞ্জ কৰি যাম গাড়ী আনিবলৈ কি গাড়ী আনিম কৈ দিয়াচোন নকবা এতিয়া নকবা আমি আহি ৰেডি হৈ গ'লো পুৰা একদম চাদৰ মেখেলা পিন্ধি লৈছো শুন আমি ক'ত যাম এতিয়া আমি টাউনলৈ যাম টাউনলৈ কি কিনিবলৈ যাম টাউনত গাড়ী কিনিব যাম গাড়ীৰ নামটো এতিয়া নকবা সকলোখিনি দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আমি আহি পালোহি ডিলাৰ খুটিকটীয়াৰ ওচৰতে একদম ওচৰতে আছে ভালেই বাৰু ডিলাৰটো ধুনীয়া দেখিবলৈ আৰু ছোৱালীয়ে পুৰণা গাড়ীখন একদম চুমা খাই বিদায় দিছে তাই খুব ভাল পায় এখন গাড়ী আৰু মানুহজনে গাড়ীৰ কামখিনি মানে আগবঢ়াই আছে গাড়ী ফৰ্মেলিটিছখিনি পূৰা কৰি আছে বাকী ডিলাৰৰ ভিতৰখিনি অকণমান মই দেখুৱাই দিছোঁ বাৰু বাকী এতিয়া গাড়ীখন নিবলৈহে বাকী আৰু গাড়ী নিয়াৰ আগতে মানে সকলো এইবোৰ নিয়ম কৰে গাড়ী নতুন গাড়ী ল'লে তেওঁলোকে গিফ্ট চিফ্ট দিয়ে গামোচা চামোচা দি ধুনীয়াকৈ আদৰে এইটো হাজবেণ্ডক আদৰিব লাগিছিলে তেওঁ ক'লে কি তুমিয়ে কৰা ভালো লাগিছে মোৰ নিজকে মোক বাৰু আগবঢ়াই দিছে বাকী গাড়ীখন কেনেকুৱা লাগিছে আপোনালোকে সকলোৱে এবাৰ জনাব কালাৰটো কেনেকুৱা লাগিছিলে সেইটোও জনাব সকলোখিনি জনাব ভাল লাগিব এনেলি আমাৰ গাড়ী লোৱা হৈ গ'ল এতিয়া গোটেইখিনি ফৰ্মেলিটিছো পূৰা হৈ গ'ল এতিয়া যাম মন্দিৰলৈ তাতে গাড়ীখন অকণমান মানে পূজা চূজা কৰি তাতে ঘৰত যাম ৰাতি হৈ গ'ল মন্দিৰ আহি পালোহি আমি ৰাতি হৈ গ'ল ভাবিছিলোঁ আমি গণেশ মন্দিৰলৈ যাম প্ৰথমতে কিন্তু গণেশ মন্দিৰৰ পূজাৰীজন এতিয়া নাই ৰাতি হোৱাৰ কাৰণে সেইকাৰণে আমি হনুমান মন্দিৰতে সোমালোঁ আৰু ইয়াতে গোটেইখিনি নিয়ম আমি কৰিলোঁ হনুমান মন্দিৰতে আৰু পূজাৰীয়ে ধুনীয়াকৈ গোটেই গাড়ীৰ নিয়মখিনিও কৰি দিলে তেওঁ গাড়ীত ধুনীয়াকৈ পূজা চূজা কৰি দিলে ফাইনেলি আহি ঘৰ পালোহি আৰু নতুন গাড়ীও আহি ঘৰত সোমোৱালেহি আৰু নতুন গাড়ী আনিলে সদায় এনেদৰে চকাকেইটা প্ৰথমতে ধুই ল'ব লাগে এইটো নিয়মেই হয় তাৰপিছতে বাকী নিয়মবোৰ কৰিব লাগে সেয়ে মই চকাকেইটা ধুনীয়াকৈ একদম ধুই দিলোঁ গোটেই 4টা চকা ধুনীয়াকৈ ধুই দিলোঁ আৰু মায়ে ধুনীয়াকৈ ধূপ জ্বলালে চাকি তাকি জ্বলালে বাকী গোটেই নিয়মখিনি আমাৰ ঘৰৰ নিয়ম গোটেইখিনি ধুনীয়াকৈ আমি দুয়োজনীয়ে কমপ্লিট কৰি দিলোঁ আপোনালোকক আজি চব গোটেইখিনি দেখুৱালোঁ আহোঁতে মন্দিৰত সোমায়ো নিয়ম কৰিলোঁ গাড়ী আৰু ঘৰতো আহি পেলাই ধুনীয়াকৈ নিয়ম চিয়ম কৰিলোঁ আৰু আহি পেলাই অকণমান তাইক পঢ়ুৱালোঁ কাৰণ এক্সামো আহি আছে পঢ়াবতো লাগিবই আৰু তুমি কোৱাচোন গাড়ীখনৰ নামটো কি এতিয়া কৈ দিয়া Bolero New 10 আৰু তাৰপৰা কি গিফ্ট দিছে এইটো গিফ্ট দিছে এইটো কি দিয়া ঘড়ী এটা দিছে ধুনীয়া বাৰু ঘড়ীটো আৰু এইফালে দিছে ধুনীয়া কাপ এটা দিছে একদম ধুনীয়া লাগিছে
চাবিটো মই দেখাই দিম আৰু এখন দিছে তৰাল এখন দিছে যাতে এখন দি গাড়ী মুচিব পাৰো মই এটা চাবি দেখুৱাই দিম আপোনাকে বেয়া পাওঁ হাতৰ কাটিলো মই হাতৰ বাকি আপোনালোকে ভিডিওটো যদি চাই ভাল পাইছে সকলোৱে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব কাপটোতো চাইডত আৰু আগুৱাই যাবলৈ মোক উৎসাহ দিব যাতে আৰু ধুনীয়া ভিডিও আপোনালোকৰ মাজলৈ লৈ আহোঁ তাৰ বাবে উৎসাহ দিব থ্যাংক ইউ বাই বাই দিদিয়া বাই গাইস শুনা আমাৰ ভিডিওটো যদি ভাল পাইছে লাইক কৰিব সাবস্ক্ৰাইব কৰিব লোকৰ ভিডিও আমি সাবস্ক্ৰাইব কৰিব লাগে আপোনালোকেহে মানে আমাৰ ভিডিও চেষ্টা নকৰে না সাবস্ক্ৰাইব কৰিবই লাগিব আপোনালোকে আমাৰ ভিডিও